Hello everyone, welcome জনাইছো মিসেস মানসি কলিতাৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। আজি মোৰ মনটো বিৰাটেই ভাল লাগি আছে কাৰণ আজি আলহী আহিব। আলহী আহিলেতো সকলোৰে মন ভাল লাগে, কিন্তু আলহী মানে মোৰ নিজৰে মানুহ আহিব। মোৰ দেউতা আহিব, মোৰ বা আহিব আৰু শাহুমা আহিব। তেওঁলোকে শাহুমাকো লৈ আহিম বুলি কৈছে আৰু মৰমৰ ভাগিন আহিব ৰীত। গতিকে একদম মানে এক্সাইটমেণ্ট হৈ আছোঁ ৰাতিপুৱাৰ পৰা ইটো কৰি এতিয়া জাষ্ট আজৰি হৈছোঁ। ভাবিছোঁ আপোনালোকক জনাওঁ আৰু এনেদৰে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনটো কেনেদৰে পাৰ কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ডান্স কৰি আছে আৰু গতিকে ভাবিলোঁ আলু পিঁয়াজখিনি কাটি লওঁ। দুবিধ মাংস বনাম বুলি ভাবিছোঁ। মিষ্টাৰে ৰেডি আনিছে। মিষ্টাৰে এয়া আনিলে, এয়া খাচী মাংস অলপ লৈ আহিছে আৰু এইখিনি ধুম, এইখিনি কাটিম, প্ৰেছ কৰি ইয়াতে অলপ সানি থৈ দিম। মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ যে মই মাংস বনোৱাৰ আগতে অলপ ইয়াতে মছলা দি মেলি সানি অলপ সময় থৈ দিওঁ, তাৰ পাছতহে মই বনাবলৈ আৰম্ভ কৰোঁ। গতিকে এইখিনি মই এতিয়া লৰালৰিকৈ কৰি লওঁ। যিটো নিতান হৈ আছে মই লৰালৰিকৈ এইখিনি কাটি লওঁ আৰু ইয়াত মছলাখিনি সানি আগতে থৈ লওঁ। আমাৰ মিটাঞ্চক এতিয়া মই ৰেডি কৰি দিলোঁ আৰু এতিয়া মই থৈ আহিম কাষৰ বৌ ওচৰত। তোমাক থৈ আহিম এতিয়া, বৌ ওচৰত থৈ আহিম, তাৰপিছত মই ভাতত লাগিম। বাগৰিব পৰা হ'ল, ভয় লাগি থাকে, একদম থ'বই নোৱাৰি, বাগৰি যায় ন, সেইকাৰণে বৌ ওচৰতে থৈ আহিম। গতিকে মই এতিয়া বৌ ওচৰত থৈ আহোঁ, তাৰপিছত আহি পেলাই ভাতত লাগিম। মিষ্টাৰক লগাই দিছোঁ খাহী মাংসখিনি বনাবলৈ আৰু কামৰ মাজতে দুইজনে একাপ চাহো খাই লওঁ। আলহী বালিপাৰা পাৰ হৈছে, গতিকে ভাবিলোঁ অকণমান আগবঢ়াই থ'লে কথা চথা পাতিবলৈ সময় পাম, যিহেতুকে দিন ইমান ছুটি। খাই বৈ সোনকালে যাব হৈ আৰু কথা পাতিবলৈ সময় নাপাম, সেইকাৰণে অকণমান আগবঢ়াই থৈ দিওঁ। চাহ একাপ খাই লওঁ। পাইছেহি আৰু চিনি নাপায়, সেইকাৰণে অকণমান ওলাই দিছোঁ। এয়া আলহী আহি পাই গ'লহি। মজা লাগিছিল আপোনাৰো, ইমান ধুনীয়া স্মাইল এটা দি। ল'ৰা সেই তাত গৈছে, ৰ'ব আনিব গৈছে। বৰমাকৰ লগত বেলেগ মিতি হ'ল দেই। কাকা আহিছে চোৱা, না শুৱে না খায়, চবকে চাই আছে কি কৰি আছা? কৈছিলা নেকি অকণমান? ভাগৰ লাগি গৈছে কাম কৰি বনোৱা হোৱাই নাই। আলহী আহিয়ে পালেহি আৰু চিকেনটো মই বনাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁগৈ। আকৌ মিষ্টাৰকে লগালোঁ, মই চাহ তাহ দি এইবিলাকত লাগিলোঁ আৰু এতিয়া ভাজিটো ইফালে বনাই আছোঁ আৰু ভাতটো ইফালে ৰাইচ কুকাৰত বহাই দিছোঁ। ঠিক আছে, পাছত দেখাই আছোঁ মাহঁতে ভিতৰত কি কৰি আছে। টিকেকণ মাৰি দিয়া, টিকেকণ মাৰা, অথনি চিঞৰি আছিলা যে আইতাৰ কোচত ন, টিকেকণ মাৰি দিয়া, টিকেকণ মাৰি দিয়া। দেখা কেনেকৈ মাৰে। কাকা মাতিছে। ককাকে মিতাঞ্চলে এযোৰ ধুনীয়া কাপোৰ লৈ আহিছে
আৰু কাপোৰযোৰ মায়ে ধুনীয়াকৈ ধুই মেলি দি পঠিয়াইছে, সেইকাৰণে মিটাঞ্চৰ গাত এনেদৰে দিয়া হৈছে। আৰু মিটাঞ্চেও আজি সকলোকে পাই বিৰাট ফূৰ্তি কৰিছে। আৰু মিটাঞ্চৰ ফূৰ্তি দেখি তাক মাজতে শুৱাই লৈ পেলাই চবেই চাৰিওফালৰ পৰা কথা পাতি আছে। ভিডিঅ'টো মই কৰা নাই, মই ভাত বনাই আছিলোঁ। ভিডিঅ'টো দেউতাই কৰিলে, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইফালে এয়া চিকেন ৰেডি হৈ গ'ল আৰু এইফালে এয়া মিক্স ভাজি বনাইছোঁ। আলু দিছোঁ, ফুলকবি দিছোঁ আৰু বডি দিছোঁ। দেউতা টিভি এইটো চোৱা, এইটো চোৱা কোৱা, মোবাইলটো দিয়া দেউতা। প্ৰথমতে শাহুমা, দেউতা, ৰীত আৰু দাদাজনক দি দিলোঁ। তাৰ পাছত মিষ্টাৰ, মই আৰু বায়ে খাম। কিয় ইমান চিঞৰিছে? এইফালে চোৱা আকৌ, এইফালে চোৱা। কি হৈছে? ইমান যে চিঞৰিছে কিয়? হয়তো তেত চিঞৰ ৰীতক দেখাবলৈ নহ'লে একদম অহাৰ পৰা বাহিৰত কাব্যৰ লগত খেলিয়ে আছে। এতিয়া মাত্ৰ ভিতৰলৈ আহিছে। এই নতুন ষ্টাইল কৰিছে চুলিৰ দেই। ধুনীয়া লাগিছে ন? একদম ডাঙৰ হৈ গ'ল। কেইদিনমান নেদেখিলে খুব ডাঙৰ হোৱা যেন লাগে। এতিয়া সকলোবিলাক ভাত খালে, তাৰপিছত এতিয়া আকৌ আবেলি চাহ খালে আৰু এতিয়া সকলো যাবলৈ ওলাইছে। বেয়া লাগিছে কিন্তু উপায় নাই। ইফালে দেউতা গৈছে মিটাঞ্চৰ সৈতে ফটো উঠিবলৈ। আমাৰ মিটাঞ্চে ধুনীয়াকৈ হাঁহি আছে। দাদা অ' দে এইফালে চোৱা। সিও গম পাইছে যে ককাকৰ লগত ফটো উঠাইছোঁ, ধুনীয়াকৈ উঠি আছে। বেয়া লাগিছে অকণমান, বহুত বেয়া লাগে ন? আহিলে বহুত ভাল লাগে কিন্তু যাব সময়ত বহুতেই বেয়া লাগে। আমাৰ কেমেৰামেন মিটাঞ্চিৰ সৈতে যাব পাৰে ন? কেমেৰালৈ চাইছে কি? কেমেৰালৈ চাইছে? যাব হাত মেলিব পৰা হৈছে ন? যাওঁ ন? বাই। থকাকে বোলো কেতিয়া আহ? কেতিয়া আহিবি? এতিয়া কেনেকৈ ক'ম? হ'ল আৰু যোৱাগৈ নেকি? যাবাগৈ নেকি? গাড়ী পালে যে, গাড়ী পালে ফূৰ্তি। ভাল পাইছে। যাওক আৰু দেই, বাই। বাই। বাবা বাই। নিজৰ মানুহবিলাক আহিলে বিৰাট ভাল লাগে আৰু যেতিয়া যায় তেতিয়া বেয়া লাগে। এয়াই আছিলে আজিৰ দিনৰ কাৰ্যসূচী আৰু এতিয়া আকৌ মিষ্টাৰ যাব অফিচলৈ আৰু মই যি আছে চাফ চিকুণ কৰি পেলাই সেইবিলাক কৰিম আৰু মিটাঞ্চৰ সৈতে থাকিম আৰু অকণমান খেলি মেলি। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আজি
ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায় আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে এতিয়ালৈকে